গুড মৰ্ণিং বন্ধুসকল। এতিয়া বাজিছে আপোনাৰ 7:30 আৰু গা পা ধুই ৰেডি হৈ ল'লোঁ। চাহকাপ খাওঁ, তাৰপিছত কাম দুটামান আছে কৰিবলৈ ওলাই যাওঁ। ধুন এইবিলাক আহা ধুন দেখে চাহকাপ খাই লওঁ, তাৰপিছত আকৌ লগ পাম। আহি গ'ল ধুন। এই আমাৰ ধুনজনী আজি এইজনী ধুন মনোজনী, আমাৰ ধুনু মনোজনী। আঙুলি নুসুমাই মুখত, আঙুলি নুসুমাই। তোমাৰ পুতলা দেখাই দিয়া, তোমাৰ পুতলাটো ক'ত? অঁ বেটি পুতলা। অঁ চাহ খালা না কেক খালা? চকু দেখা দিয়া, কাণ দেখা দিয়া, চুলি দেখা দিয়া, উঠ দেখা দিয়া, এইফালে দেখা দিয়া, জিভা দেখা দিয়া, জিভা এইফালে দেখা দিয়া, এইফালে দেখা দিয়া, আঙুলি দেখা দিয়া, হাত দেখা দিয়া, হাত হাত এনেকে এনেকে, এইটো ভৰি, পেট দেখা দিয়া, পেটটো লিংটি আছে কি, তাৰপৰা নাড়ীটো দেখা দিয়া। ৰেডি হৈ গ'লোঁ। এতিয়া জোতাযোৰ পিন্ধি লওঁ। সদায় জোতাযোৰ পিন্ধাৰ আগত এইবোৰ চেক কৰিব লাগে, পেণ্ট কিবা কিবি ইয়াত সোমাই থাকিব পাৰে। সাৱধান হ'ব লাগে জোতাযোৰ পিন্ধাৰ আগত। চেক কৰিবলৈ কিবা সোমাই আছে নি, পেণ্টত কিবা কিবি সোমাই থাকিব পাৰে। তেনেকুৱা ঘটনা ঘটিছে বহুত। সাপ সোমাই থাকে, কিবা সোমাই থাকে, নহ'লে মানুহ মৰিব। সেইটো কাৰণে এইবোৰ চেক কৰি পেলাই হেৰি কৰিব লাগে, পিন্ধিব লাগে। এতিয়া হৈ গ'ল, গৈ থাকোঁ, লগ পাম আৰু। আহিছিলোঁ, আজিও আহিছোঁ। আজি মানুহজনীক লৈ আহিছোঁ আৰু ছোৱালীজনীয়ে মই আৰু খোৱা বস্তু আহি গ'ল। বাদাম আৰু চেপেটা চানা আৰু ব্ৰেড, গাখীৰ চাহ। আহিয়ে চিধা চাহ খাব পাইছোঁ। কি কপাল। লৈ মাক বৌ এইবিলাক ফুল ফুল মানুহজনৰ নাম গোলাপ, মানুহজনৰ নাম গোলাপ আৰু মানুহজনৰ নাম ফুল। ফুলেশ্বৰী গোলাপ ফুল, ফুলেশ্বৰী গোলাপ ফুল। কিমান বেয়াকৈ ক'লে। এইটো ঘৰখন আটাইতকৈ চিকটাটো। এইপিনে আমাৰ হেৰি বৰজনী চাহখিনি খাই লওঁ, তাৰপিছত বডি দেখাই বোলে বাইচেপ দেখাইছে, জিম কৰিছে চাগে কিন্তু। এই চিকটা মানুহজনী সেইজনী দন্দুৰীজনী। কি হৈছে? কি কাৰণে কোন ফুলে কোন লাজ কৰিছে তাৰমানে। গোলাপ কি হ'ল? কি আপোনাৰ হৈছে কি? মই আপোনাক একো কোৱা নাই, আপুনি পেট পেলাই আছে কেলে? লাজ কৰিছে। জীয়ে দেখিব। আচলি টকলা কৰিম কেলে কৰিম? ষ্টাইল দিয়াম মই। কাম নাই নেকি? মই মোৰ নিজৰ ছোৱালীজনীক মই চুলিখিনি বেয়া কৰাবৰ কাৰণে কাম নাই নেকি? কি কুকুৰ কথা? কি কুকুৰ? কোন কুকুৰটো কথা কোৱা। কি কুকুৰ? নিজৰ ছোৱালীজনী কি মতা নিচিনা কৰি পেলালে তই দোকানৰ এই কম টান হাতখন। কি বনোৱা বুলি কৈছে। হাই বুলি কোৱা। হাই
হাই এ মজা ঐ মজা মজা ন কাজিয়া নকৰিবা চলো বেটু বেটু হাই পাপা বুলি কোৱা হাই পাপা পাপাক মাতা তুমি পাপাক কোৱা তুমি পাপাক কোৱাচোন বডি বডি মজা বডি চোলা খোলো বডি চোলা খোলো এই বডি দেখাব আমাৰ এতিয়া চোলা খোলো আপোনাৰ দেখো এইফালে খোল খোল দে দেখা এই পাপা পাপাক কোৱা পাপা মোৰ বডি চোৱা বডি বডি ইয়ে ইয়ে মজা মজা পাপাক মাতা পাপা হাই পাপা পাপাক কোৱা অঁ মই অন্ধদাৰ লগত খেলি আছোঁ অঁ অন্ধদা খুৰীয়ে আমাৰ ঘৰত আহিছে আৰু অঁ ভণ্টিও আহিছে অঁ আমি আমাৰ মাও আছে দাই আছে অঁ প্ৰাৰ্থনা আছে ভণ্টি আছে বহুত সময় হ'ল এতিয়া 7টা বাজিলে ঘৰলৈ যাওঁ ইয়াত বহুত টাইম বহিলোঁ লগৰজনৰ ঘৰত এতিয়া ঘৰলৈ যাম এতিয়া ঘৰতে লগ পাম ঘৰ পালোহি ভিডিঅ'বোৰ আপোনালোকে চাব ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আজিলৈ ইমানে কাইলৈ আকৌ লগ পাম গুড নাইট বাই বাই